নমস্কাৰ, মই ৰাজীৱ বৰঠাকুৰ। ৰেখা দেহা যিটো ব্লগ এওঁলোকে চেনেল বনাইছে ইউটিউবত, সেইটো মই অলপ আগত প্ৰত্যক্ষ কৰিলোঁ, চালোঁ। খুব সুন্দৰভাৱে তেওঁলোকে কৰিছে। ইয়াতে আচৰিত হ'ব লগা কথা যে ইয়াৰ কেমেৰা কৰিছে কোনে? চাহিন, এইজনী চাহিন। আৰু এডিটিং কৰিছে আমাৰ কেমেৰা যোনে এতিয়া ধৰি আছে, মোবাইল ধৰি আছে, তেওঁ কৰিছে। কি নাম? চয়নিকা। আৰু এক্টিং একদম সুন্দৰ এক্টিং কৰিছে, ডান্স কৰিছে আমাৰ এই টিকলিজনী। কি নাম আছিল? ৰেখামণি। আৰু ৰেখা নামটো হ'ল ৰেখা, চেনেলটোৰ নাম হ'ল ৰেখা দেহা। গতিকে মই চেনেলটো চালোঁ, ইউটিউবত চালোঁ, খুব সুন্দৰ হৈছে এওঁলোকক ইনস্পায়াৰ্ড কৰিবৰ বাবে। আৰু মই নিজেও ইয়াত তেওঁলোকক কৈছোঁ, মই নিজেও জড়িত হৈ দিম, যিমান পাৰোঁ তেওঁলোকক অনুপ্ৰেৰণা সদায় থাকিব, মোৰ আশীষ সদায় থাকিব, অনুপ্ৰেৰণা যোগাম। আৰু আপোনালোকক তেওঁলোকে কৰা কামবোৰ সুন্দৰভাৱে চাই পেলাই তেওঁলোকক কমেণ্ট কৰিব, লাইক কৰিব, আৰু যিমান কমেণ্ট কৰিব সিমানেই সিহঁত উৎসাহিত হ'ব আৰু সুন্দৰ সুন্দৰ কাম কৰিবলৈ আগবাঢ়িব। চেনেলটো চাব। ধন্যবাদ, নমস্কাৰ।